বাকী ৰাইজলৈ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। মই আজি আহিছোঁ ঐতিহাসিক হাফলডিং বৰনামঘৰত। প্ৰতিবাৰৰ দৰে এইবাৰ ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰা হৈছে হাফলডিং বৰনামঘৰত। আপোনালোকক দেখুৱাম ইয়াত কেনেদৰে এবাৰ ৰাস আয়োজন কৰা হৈছে। ব'লক আজি ব্লগটো আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে ভিতৰলৈ সোমাই আহি পাব বাটচৰা, আৰু বাটচৰা ভাগ ইমান ধুনীয়াকৈ সজাই তোলা হৈছে, চকুত লগা। আৰু ইয়াত ডেক'ৰেশ্যন বৰ ধুনীয়াকৈ দিয়া হয়। আৰু কেনেকুৱা লাগিছে ডেক'ৰেশ্যনটো আপোনালোকে কমেণ্টত জনাব। এয়া আপোনালোকে দেখিছে ৭০ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া মহোৎসৱ ৪ৰ পৰা ৯ নৱেম্বৰলৈকে হৈছে হাফলডিং বৰনামঘৰলৈ সোমাই যোৱা মূল তৰুণখন। আৰু ইমান ধুনীয়াকৈ সজাই তোলা হৈছে দেখিছে আপোনালোকে। আৰু বিশেষভাৱে ইয়াত কৰ্মকৰ্তাসকলক বিশেষ ধন্যবাদ দিব লাগিব। তেওঁলোকে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে বিশেষ ব্যৱস্থা কৰিছে, আপোনালোকক দেখুৱাম বাৰু। এয়া জুবিন দাক শ্ৰদ্ধাঞ্জলিৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। জুবিন দাৰ নীতিসমূহ ধুনীয়াকৈ উপস্থাপন কৰা হৈছে, ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। সেইবাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে, আৰু ময়ো জুবিন দালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু ভগৱানৰ ওচৰতেই প্ৰাৰ্থনা, তেওঁ যাতে য'তে আছে ভালে থাকক। ৰাস আৰম্ভ হৈছে আৰু আপোনালোকক মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ এই ৰাস চাবলৈ আহে। আৰু চাই থাকক ভিডিঅ'টো, যিমান পাৰোঁ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম।